নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছো। আজিৰ ভিডিঅ'ত থাম্বনেইল আৰু টাইটেলখন চাই আপোনালোকে নিশ্চয় অলপ অনুমান কৰিব পাৰিছে যে আজি ইউটিউবৰ আপডেটৰ বিষয়ে কথা পাতিম। আজিৰ এই ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টোত বহুত ধৰণৰ ইনফৰমেশ্যন পাব, ঠিক আছে। তো যোৱা আপডেটৰ কথা কৈছিলো আমি যে 2027 চনৰ 1 ফেব্ৰুৱাৰীত কেনেকুৱা ধৰণৰ এটা সাংঘাতিক আপডেট আহি আছে আপোনালোক নতুন ইউটিউবাৰ সকলৰ কাৰণে, ঠিক আছে। তো আজিৰ ভিডিঅ'টোত সেই নতুন ইউটিউবাৰ সকলৰ কাৰণে ইউটিউবে এটা আপডেট আনিছে। আমাৰ এই মাহৰ 24 তাৰিখৰ পৰা আপডেটটো আহিব। আপডেটটো অহাৰ পিছত আমাৰ কেনেকুৱা ধৰণৰ ক্ৰিয়েটৰ বিলাকৰ লাভ হ'ব আজিৰ ভিডিঅ'টোত মই সম্পূৰ্ণকৈ কম। বিশেষকৈ শৰ্টছ ক্ৰিয়েটৰ সকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ আপডেটটো মেইনলি শৰ্টছ ক্ৰিয়েটৰ সকলৰ কাৰণে বা যিসকলে ৰিলছ বনায় ইউটিউবত সেইসকলৰ কাৰণে বহুত এটা লাভ হ'ব এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই আপোনালোকৰ গোটেই কথাখিনি বুজি পাব, ঠিক আছে বন্ধুসকল। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো, যদি ভিডিঅ'টো চাই কেনে যদি কিবা ইনফৰমেশ্যন পায় ভিডিঅ'বিলাক লাইক কৰি দিয়ক আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়ক। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ কাৰণে নাপাহৰিব বন্ধুসকল, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক মই আগলৈও বনাই থাকিম আৰু সদায় বনাই আহিছো। তো তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই মোবাইল স্ক্ৰীনত আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব আৰু কথাখিনি মন দি শুনিব যে আপডেটটো কেনেকুৱা ধৰণৰ আপডেট হৈ আহিব, ঠিক আছে। তো আপোনালোকে ইউটিউবটো অন কৰাৰ লগে লগে আপোনালোকে যিটো ইউটিউবৰ নিজৰ প্লেটফৰ্ম, ঠিক আছে, সেইটো চাৰ্চ কৰিব ইউটিউব ক্ৰিয়েটৰ বুলি সাৰ্চ কৰাৰ পিছত আপোনালোকে নিজে চাব পাৰিব যে আপডেটটো কেনেকুৱা ধৰণৰ আপডেট আহি আছে। এইটো ইউটিউবৰ নতুন নিজৰ চেনেল ইউটিউব, এইটো ঠিক আছে, ইউটিউবৰ এইটো নিজৰ চেনেল। তো এই চেনেলটোত আপোনালোকৰ আপডেট বিলাক কেনেকুৱাকৈ কি আপডেট আহে আপোনালোকে নিজেও চাব পাৰিব। ইয়াতে যদি আমি পোষ্টত চাওঁ, পোষ্টত ধুনীয়াকৈ লিখি দিছে দুদিন আগত আপডেটটো আহিছে ইয়াতে ক্ৰিয়েটৰৰ কাৰণে, ঠিক আছে। তো আগতে কি হৈছিলে, যিবিলাকে শৰ্টছ ভিডিঅ' বনাইছিলে বা ৰিলছ বনাইছিলে সেইসকলক কি কৰিছিলে, ধৰি লওক আপোনাৰ ভিডিঅ'টো বা শৰ্টছটো যদি 15 ছেকেণ্ডৰ হয়, আপোনাৰ কমেও কম 5 ছেকেণ্ড বা 6 ছেকেণ্ড ভিডিঅ'টো ৱাচ কৰাৰ পিছতহে আপোনাৰ সেই মানে ভিউজত কাউণ্টিং কৰিছিলে, যি আমাক চেনেল এটা মনিটাইজেশ্যনৰ কাৰণে যে 10 মিলিয়ন ভিউজ লাগে শৰ্টছত, আৰু লং ভিডিঅ' যদি বনাই আপুনি 4000 ঘণ্টা ৱাচ টাইম লাগে আৰু চেনেলত 1000 ছাবস্ক্ৰাইবাৰ লাগে, ঠিক আছে। এতিয়া যিটো আপডেট আহিব 27 চনত, তেতিয়া আপোনালোকৰ কি লাগিব, 20 মিলিয়ন শৰ্টছ ভিউজ লাগিব বুলি কৈছিলে আৰু 8000 ঘণ্টা ৱাচ টাইম লাগিব বুলি কৈছে, মানে ডাবল হৈ গৈছে সেই দুটা ক্ৰাইটেৰিয়া, ঠিক আছে। তো তাৰ ক্ষেত্ৰত এতিয়া শৰ্টছ ক্ৰিয়েটৰ সকলৰ কাৰণে এটা মানে ভাল এটা আপডেট আনিছে। কি আপডেট আনিছে এতিয়া আপোনালোকে চাব। ইয়াতে যেতিয়া আপোনালোকৰ এটা ভিডিঅ' 10 ছেকেণ্ডৰ ভিডিঅ' সাপোজ মানুহে 4 বা 5 ছেকেণ্ড চোৱাৰ পিছতহে মানে কোৱালিফাইড ভিউজত কাউণ্টিং হৈছিলে, কিন্তু আপডেটটো হোৱাৰ পিছত আপোনালোকৰ কি কৰিব, আপোনালোকৰ ভিডিঅ'টো যদি মানুহে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা ভিউজ কাউণ্টিং হৈ যাব। এতিয়া আপোনাৰ কোৱালিফাইড হওক বা নহওক, বা আপোনাৰ ভিডিঅ'টো মানুহে চাওক বা নাচাওক, আপোনাৰ ভিডিঅ'টো যদি জাষ্ট এবাৰ ক্লিক কৰিছে কোনোবাই, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো কাউণ্টিঙত যাব যে এটা ভিউজ আহিছে শৰ্টছত। লং ভিডিঅ'ৰ ক্ষেত্ৰত নহয়, কিন্তু বাকী যিসকলে ৰিলছ বনায়, শৰ্টছ ভিডিঅ' বনায়, ফানি কমেডি ভিডিঅ' বনায় বা মিনি ব্লগ বনায়, সেইসকলৰ ক্ষেত্ৰতহে এই আপডেটটো বহুত বেছি মানে লাভ হ'ব গৈ আছে। কাৰণ ইয়াতে ডাইৰেক্টলি লিখি দিছে যে starting August 24, 2026, we are aligning all over video formats to this same methodology, meaning a view will count from the very first frame. Very first frame মানে হৈছে আপোনালোকৰ যদি কোনোবা এটা ভিডিঅ' চাই বা নাচায় এইটো মতলব না, আপোনালোকৰ ফাৰ্ষ্ট ফ্ৰেম মানে হৈছে যদি ভিডিঅ'টো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা ভিডিঅ' কাউণ্টিং হৈ যাব। তো এনেকৈ যি আপোনালোকৰ 20 মিলিয়ন 30 মিলিয়ন 40 মিলিয়ন আপডেট অহাৰ পিছত যদি 40 মিলিয়নো লগা হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ বিলকুল টেনশ্যন ল'ব লগা নাই, বিলকুল মানে ভয় খাব লগা নাই। এতিয়া এই আপডেটটো অহাৰ পিছত কিন্তু শৰ্টছ ক্ৰিয়েটৰ সকলৰ বহুত লাভ হ'ব। ভিডিঅ'টো নিশ্চয় বুজি পাইছে আপোনালোকে, যিটো আপডেট আহিব সেইটো আপডেটৰ বিষয়ে আপোনালোকক অলপ কোৱাৰ কাৰণে ভিডিঅ'টো বনাইছো। যদি ভিডিঅ'টো ভাল লাগিছে বা ভিডিঅ'টোৰ পৰা যদি কিবা এটা ইনফৰমেশ্যন পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল, কাৰণ আগলৈ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ইনফৰমেশ্যন বিলাক এই চেনেলত পাই থাকিব। তো ঠিক আছে বন্ধুসকল, বাই বাই, জয় অসম।